এতিয়া মই ডে 1ৰ পলিটিৰ যিখিনি মই ৰিভিজন কৰিছিলোঁ তাৰ পৰা মোৰ গোটেইখিনি কমপ্লিট হোৱা নাছিলে আগৰ নোটছবোৰৰ। এতিয়া মই প্ৰিএম্বল আৰু যিকেইটা আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ যিখিনি চ'ৰ্চেছ আছে সেই চ'ৰ্চেছখিনি গোটেইখিনি ৰিভিজন কৰি লওঁ। আৰু তাৰপিছত মই বাকী ভিডিঅ'টোত মোৰ যিখিনি MCQ থাকি গৈছিলে সেইখিনি পুনৰ প্ৰেক্টিচ কৰিম। আৰু আহক এতিয়া মই ৰিভিজন কৰি লওঁ।